নমস্কাৰ। ঠেলা নামৰ দুটামান উদাহৰণ দিব বিচাৰিছোঁ। দেহি বৰাকৈ ধানৰে ঠুকে নোহমনীয়া, ঠুকে নোহমনীয়া, বৰানোকৈ ধানৰে ঠুক। ঘৰলৈ যাওঁ বুলি যাবকে মই পৰা নাই, যাবকে মই পৰা নাই, নামেৰে ঐ বান্ধিলা মোক। তেতিয়া আকৌ প্ৰশ্নকৰ্তাই আকৌ এনেকুৱা ধৰণে প্ৰশ্ন কৰে। ৰছীৰে বন্ধা নাই, পঘাৰে মই বন্ধা নাই, পঘাৰে মই বন্ধা নাই, বন্ধা নাই ঐ মৰমৰ দোলে। নামেৰে বান্ধিছোঁ তোমাকে ঐ লগৰী, তোমাকে ঐ লগৰী, আজিনো ঐ কোনে বা খোলে। আকৌ উত্তৰ দিওঁতাই তেতিয়া উত্তৰ দিয়ে ঠিক তেনেকুৱাই। মন বান্ধিবলৈ শিকলিনে, লাগে শিকলিনে, লাগে চকুৰে বান্ধিব পাৰোঁ। নাম খুলিবলৈ চাবি মোক নে, লাগে চাবি মোক নে, লাগে নামেৰে খুলিব পাৰোঁ। প্ৰশ্নকৰ্তাই আকৌ তেতিয়া প্ৰশ্ন কৰিব। ডাউকে কৰিব কোৱা সমনীয়া, কোৱা সমনীয়া, ডাউকে কৰিব কোৱা। বিহুতি নামেৰে তিনিতীয়া খৰে, তিনিতীয়া খৰে, কোনে সৰজিলে কোৱা। তেতিয়া আকৌ উত্তৰ দিওঁতাই দিব তেতিয়া এনেকৈ উত্তৰ দিব। ঐ ঈশ্বৰে সৰজা নামৰে কঠীয়া নামৰে কঠীয়া, ব্ৰহ্মা হৈ সৰজা নাম। কঠীয়া তলিতে নাঙলৰ শিৰলি, নাঙলৰ শিৰলি, বিহু বিচাৰিলে, বিহু বিচাৰিলে পাম। এইদৰে এজনে প্ৰশ্ন কৰে আৰু আনজনে উত্তৰ দিয়ে। এনেকৈ এটা সময়ত ঠেলানাম গোৱা হৈছিলে। এই ঠেলানাম প্ৰকৃততে গাবলৈ হ'লে দুইজন লোকেই স্বভাৱ কবি হ'ব লাগিব। থলিতে ৰচি থলিতে ৰচনা কৰি সুৰ দি গাব পাৰিব লাগিব। তাৰ বাদে সকলোৱে ঠেলানাম গাব নোৱাৰে। ধন্যবাদ।